আজি আমি পৰিমিতি বা মেঞ্চুৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি 2012 চনৰ এলপি টেটত পৰিমিতিৰ পৰা অহা 4টা প্ৰশ্নৰ সমাধান কৰিম। তাৰ পিছত এক্সামত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট সম্ভাৱ্যপূৰ্ণ এমচিকিউৰ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'খন পজ কৰি প্ৰশ্নসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰে। যদিহে পাৰে তেন্তে ভিডিঅ'খন স্কিপ কৰক, আৰু যদিহে নোৱাৰে তেতিয়া ভিডিঅ'খন কণ্টিনিউ কৰি সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। 2012 চনত অনুষ্ঠিত হৈ যোৱা এলপি টেটত পৰিমিতি চেপ্টাৰৰ পৰা 4খন কুৱেশ্যন আহিছিলে, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। চ' আমাৰ প্ৰথম কুৱেশ্যনখন হৈছে এটা বৰ্গৰ পৰিসীমা 24 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি হ'ব। চ' আমি বৰ্গ জানো এনেকুৱা, এখন বাহুৰ দিশ যদি এল হয় তেতিয়া গোটেইকেইটা বাহুৰ দিশ এল হ'ব। চ' পৰিসীমা হয় গোটেইকেইটা বাহুৰ দিশৰ যোগফল। চ' বৰ্গৰ পৰিসীমা আমি কি জানো 4L। চ' আমাৰ পৰিসীমা দিয়া আছে 24 চেণ্টিমিটাৰ। চ' 24 চেণ্টিমিটাৰ ইজ ইকুৱেল টু 4L। চ' এলটোক সিফালে ৰাখি 4টো তলত আনিলে আমাৰ হৈ যাব 24 ডিভাইডেড বাই 4 চেণ্টিমিটাৰ ইজ ইকুৱেল টু L। চ' 4 24ত যাব 6 বাৰ, দিয়াৰ ফৰ L ইজ ইকুৱেল টু কি আমাৰ 6 চেণ্টিমিটাৰ। চ' এইটো পালোঁ এটা বাহুৰ দিশ। আমাক ওলাব দিছে বৰ্গটোৰ কালি। চ' বৰ্গৰ আমি কালি কি জানো, যে বৰ্গৰ কালি হয় আমাৰ L স্কুৱেৰ। চ' বৰ্গৰ কালি হ'ব আমাৰ L স্কুৱেৰ, ডেট মিনছ 6 চেণ্টিমিটাৰ ইনটু 6 চেণ্টিমিটাৰ। চ' আমাৰ কি হ'ব 36 চেণ্টিমিটাৰ স্কুৱেৰ। চ' এইটো অপশ্যন হ'ব অপশ্যন ডি 36 চেণ্টিমিটাৰ স্কুৱেৰ। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ হ'লে চুঙাটোৰ আয়তন হ'ব। চ' লম্ব বৃত্তাকাৰ চুঙা এটা এনেকুৱা থাকে, বা চিলিণ্ডাৰ আমি যাক কওঁ এনেকুৱা থাকে। চ' লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন হয় আমাৰ পাই আৰ স্কুৱেৰ এইচ, এইটো হয় ফৰ্মুলা, য'ত আৰ হৈছে আমাৰ ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ আৰু এইচ হৈছে আমাৰ এইটো আৰ ব্যাসাৰ্ধ। চ' ইয়াত আমি পাই আমি জানো কি আমাক চুঙাৰ আয়তন ওলাব লাগে। চ' আয়তন আমাৰ কি হ'ব, প্ৰথমতে হ'ব পাই মানে আমি জানো 22/7 আৰু আৰ। চ' আৰ আমাক দিয়া আছে ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ। চ' 5 চেণ্টিমিটাৰ স্কুৱেৰ ইনটু এইচ আমাক দিয়া আছে 7 চেণ্টিমিটাৰ। চ' 7 চেণ্টিমিটাৰ। চ' এইচ আৰু এই 7 আৰু এই 7 আমাৰ কেঞ্চেল হৈ যাব। তাৰপিছত আমাৰ ইয়াত থাকিব 22 আৰু 5 আৰু 5 গুণ 25, ইয়াত চেণ্টিমিটাৰ স্কুৱেৰ আৰু চেণ্টিমিটাৰ। চ' 22 আৰু 25 যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমি পাম 550। চ' ইয়াৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 550 চেণ্টিমিটাৰ কিউব। চ' আমাৰ পিছৰ প্ৰশ্নখন হৈছে এখন আয়তকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2। চ' এইটো যদি আমাৰ দৈৰ্ঘ্য আৰু এইটো প্ৰস্থ হয়, এইটোৰ অনুপাত দিয়া আছে 3:2। যদি বাগিচাখনৰ দৈৰ্ঘ্য 150 মিটাৰ হয়, প্ৰস্থ ওলাব লাগে। চ' আমি যদি এতিয়া দৈৰ্ঘ্যটো ধৰোঁ দৈৰ্ঘ্য ইজ ইকুৱেল টু আমাৰ কিমান, অনুপাত কিমান দিয়া আছে 3:2। চ' এইটো যদি আমি 3x বুলি ধৰোঁ তেতিয়া আমাৰ প্ৰস্থ কিমান হ'ব। চ' প্ৰস্থ আমি হ'ব 2x, কাৰণ অনুপাত হ'লে x কেঞ্চেল 3:2 হ'ব। চ' আকৌ আমাক দিয়া আছে কি যদি বাগিচাৰ দৈৰ্ঘ্য 150 মিটাৰ হয়। চ' দৈৰ্ঘ্য আমি 3x ধৰিছোঁ, তো 3x আমাৰ কিমান হৈছে 150 মিটাৰ। চ' 150 মিটাৰ। চ' আমাৰ x কিমান হৈ যাব, যে 150 ডিভাইডেড বাই 3 ইজ ইকুৱেল টু আমাৰ কিমান হ'ব 50 মিটাৰ। চ' আমাৰ প্ৰস্থ কিমান হ'ব, প্ৰস্থ আমি ধৰিছিলোঁ 2x। চ' আমি xৰ ভেলু পালোঁ 50। চ' আমাৰ প্ৰস্থ হ'ব 2 ইনটু 50, তাৰমানে আমাৰ কি হৈ যাব 100 মিটাৰ। চ' এইটো হৈ যাব আমাৰ অপশ্যন চি 100 মিটাৰ। চ' আমাৰ পিছৰ প্ৰশ্নখন আছে যে যদি আয়তকাৰ পথাৰ এখনৰ দিশ আৰু প্ৰস্থ যথাক্ৰমে 50% আৰু 20% বাঢ়ি যায়, অৰ্থাৎ দিশ আমাৰ 50% বাঢ়ে আৰু প্ৰস্থ 20% বাঢ়ি যায়, তেন্তে নতুন কালিটো আগৰ কালিতকৈ কিমান গুণ বাঢ়িব। যোনটো নতুন কালি পাম গতিকে আমি আগৰ কালিটো উলিয়াম, তাৰপিছত নতুন কালিটো উলিয়াম, তাৰপিছত চাম আমি কিমান গুণ বাঢ়িছে। চ' আমাৰ ইয়াত আমি যদি ধৰি লওঁ যে ধৰোঁ আমি আয়তকাৰ পথাৰটোৰ দিশ আমি L বুলি ধৰিলোঁ, আৰু যদি আমি প্ৰস্থ
প্ৰস্থক আমি বি বুলি ধৰিলোঁ তেতিয়া আমাৰ কালি কি হ'ব প্ৰথম অৱস্থাত আমাৰ কালি হ'ব আমি জানো আয়তৰ আমাৰ কালি হয় দিগ ইনটু প্ৰস্থ সো l ইনটু b আমি এটো পাই যাম তাৰ পিছত কি কৈছে আমাৰ দিগ আৰু প্ৰস্থ যথাক্ৰমে 50% বাঢ়ি যায় গতিকে আমাৰ নতুন দিগ কি হ'ব এবাৰ আমাৰ নতুন যোনটো দিগ পাম সো নতুন দিগটো আমাৰ 50% বাঢ়ি যাব সো নতুন দিগ হ'ব আমাৰ আগতে l আছিল l ৰ আমাৰ কি হ'ব 50% বাঢ়াৰ পিছত কি হৈ যাব 150% সো 50% বাঢ়িছে গতিকে 150% সো আমাৰ কি হৈ যাব l ইনটু 150 ডিভাইডেড বাই 100 সো এটো শূন্য শূন্য কেনসেল হৈ যাব 5 যাব 3 বাৰ 5 যাব 2 বাৰ অৰ্থাৎ 3/2l এটো হ'ব আমাৰ নতুন দিগ আকৌ ঠিক তেনেকে নতুন প্ৰস্থ আমাৰ কি হ'ব প্ৰস্থ আমি b বুলি ধৰিছিলো আৰু প্ৰস্থ 20% বাঢ়িছে সো ওপৰত হ'ব আমাৰ 120 তলত হ'ব আমাৰ 100 সো এটো যদি আমি এনেকে কেনসেল কৰো 2 যাব আমাৰ 6 বাৰ আৰু 2 যাব 5 বাৰ সো আমি পাম 6/5b সো এটো আমি নতুন দিগ আৰু প্ৰস্থ পালো সো দিগ আৰু প্ৰস্থ গতিকে আমি নতুন কালি কি পাম নতুনকে আমি কালি পাই যাম আয়তকাৰ পথাৰখনৰ সো আমাৰ কালি হ'ব দিগ ইনটু প্ৰস্থ সো 3/2l ইনটু আমাৰ হ'ব 6/5b সো আমি এতিয়া এই দুটা 2 আকৌ ইয়াত 6ত আমি কাটিব পাৰিম 2 6 3 বাৰ যাব সো ওপৰত হ'ব 9 তলত হ'ব 5 ইনটু lb সো প্ৰথম অৱস্থাত কালি আছিল আমাৰ lb এতিয়া আমি নতুন কালিটো কি পালো 9/5lb সো তাৰ মানে আমাৰ কি 9/5 গুণ বাঢ়িছে সো শুদ্ধ অপচনখন হ'ব 9/5 সো 9/5 গুণ আমাৰ বাঢ়িছে আমাৰ পাছৰ প্ৰশ্নখন হৈছে যদি এটা বৰ্গৰ প্ৰতিটো বাহুৰ যোগ 50% বৃদ্ধি পায় তেন্তে নতুনকৈ পোৱা কালি আৰু আগৰ কালিৰ অনুপাত সো আমি দুটা 50% বঢ়াৰ আগতে আমি কালি উলিয়াম তাৰ পিছত আমি 50% বঢ়াৰ পিছত দুটা কালি উলিয়াম তাৰ পিছত আমি অনুপাত ওলাব লাগিব সো এটো যদি আমি ধৰো যে এটা বাহুৰ দিগ এটা বৰ্গৰ এটা বাহুৰ দিগ যদি আমি সে l বুলি ধৰিলো প্ৰথম অৱস্থাত তেতিয়া আমাৰ কালি কি হ'ব আমি জানো বৰ্গৰ কালি ইজ ইকুৱেল টু কি হয় l স্কয়াৰ হয় সো আগতে দিগ এটো আছিল এতিয়া আমাৰ 50% বঢ়াৰ পিছত আমাৰ নতুন দিগ কি হ'ব l ইনটু 50% বাঢ়িছে সো আমাৰ 150 ডিভাইডেড বাই 100 কাৰণ 50% বাঢ়িছে সো এটো শূন্য শূন্য কেনসেল 5 যাব 3 বাৰ 5 যাব 2 বাৰ সো আমাৰ কি হৈ যাব যে 3/2l সো এটো নতুন দিগ পাম সো নতুন দিগ পোৱাৰ লগে লগে আমি কি পাই যাম নতুন আমি কালি ওলাব পাৰিম বৰ্গৰ সো বৰ্গৰ কালি আমি জানো কি যে দিগৰ ওপৰত স্কয়াৰ হয় সো ইয়াত হৈ যাব কি নতুন দিগৰ ওপৰত আমাৰ কি হ'ব স্কয়াৰ হৈ যাব সো 3 3 are 9 আৰু তলত হৈ যাব কি আমাৰ 4 ইনটু l স্কয়াৰ সো এটো আমি নতুন কালি পাম সো আমাৰ প্ৰশ্নখনত আছিল নতুনকে পোৱা কালি আৰু আগৰ কালিৰ অনুপাত এইটোৰ লগত এইটোৰ অনুপাত সো অনুপাতটো আমাৰ কি হ'ব সো অনুপাত হ'ব নতুনকে পোৱা কালি এটো ওপৰত হ'ব সো 9/4 l স্কয়াৰ আৰু আগতে পোৱা কালি আছিল আমাৰ কিমান l স্কয়াৰ সো এটো l স্কয়াৰ কেনসেল হ'লে আমাৰ কি থাকিব যে 9/4 তাৰ মানে আমাৰ কি হ'ব 9:4 অৰ্থাৎ 9:4 এটো হ'ব আমাৰ आंसर সো আমাৰ শুদ্ধ অপচনখন হ'ব 9:4 যদি বৰ্গৰ প্ৰতিটো বাহুৰ যোগ 25% বৃদ্ধি হয় তেন্তে কালিৰ বৃদ্ধি হ'ব কিমান পাৰ্সেন্ট বৃদ্ধি হ'ব আমি এবাৰ পাৰ্সেন্টত ওলাব লাগিব সো আমি আগৰ কালি উলিয়াম তাৰ পিছত নতুন কালি উলিয়াম তাৰ পিছত সাম বৃদ্ধি যে হৈছে এটো কিমান পাৰ্সেন্ট বৃদ্ধি হৈছে হেতু আমি ওলাব লাগিব সো আমি যদি ধৰি লওঁ যে দৰু বাহুৰ দিক বৰ্গৰ যিমান বাহু আছে বাহুৰ দিকটো যদি আমি আকৌ l বুলি ধৰো তেতিয়া প্ৰথম অৱস্থাত আমাৰ কালি কিমান হ'ব প্ৰথম অৱস্থাত কালি হ'ব আমাৰ l স্কয়াৰ সো বাহুৰ যোগ 25% বৃদ্ধি হয় গতিকে বৃদ্ধি হোৱাৰ লগে লগে নতুন বাহুৰ দিক আমাৰ কিমান হ'ব 25% বৃদ্ধি বুলি কৈছে তাৰ মানে 125 ডিভাইডেড বাই আমাৰ কি হৈ যাব 100 সো ইয়াত আমাৰ 25 আমাৰ যাব 5 টাইমছ 25 যাব 4 টাইমছ সো 5/4 আমাৰ কি হৈ যাব 5/4 ইনটু l হ'ব নতুন দিক
সো এটো আমাৰ আগৰ কালি আছিল সো আমাৰ নতুন কালি এইবাৰ কি পাম সো নতুনকৈ আমি কালি পাম সো নতুন কালি হ'ব আমাৰ এইটোৰ ওপৰত আমি যদি স্কয়াৰ কৰো 5/4 l হোল স্কয়াৰ যদি কৰো তেতিয়া আমি কি পাম 25 ডিভাইডেড বাই 16 l স্কয়াৰ এটো হ'ব আমাৰ নতুনকৈ পোৱা কালি সো বৃদ্ধি কিমান হৈছে সো এই নতুনকৈ পোৱা কালিৰ পৰা আমি এইটো মাইনাস কৰিব লাগিব তেতিয়া আমি বৃদ্ধি পাই যাম কিমান কালি বৃদ্ধি হৈছে সো বৃদ্ধি হ'ব 25/16 l স্কয়াৰ মাইনাস l স্কয়াৰ সো এটো যদি আমি কৰো এটো যদি আমি সমাধান কৰো তেতিয়া আমাৰ কি হ'ব তলত আমাৰ এলসিএম লব লাগিব সো ওপৰত হ'ব 25 l স্কয়াৰ মাইনাস এটো আমাৰ হৈ যাব 16 l স্কয়াৰ সো আমি কিমান পাম 25 ৰ পৰা 16 গলে আমাৰ 9 থাকিব 9 l স্কয়াৰ ডিভাইডেড বাই আমাৰ 16 সো এটো হ'ব বৃদ্ধি বৃদ্ধি আমাৰ এতিয়া আমি কিমান পালো বৃদ্ধি ইমান পালো এতিয়া আমাক যদি বৃদ্ধিৰ হাৰ ওলাব লাগে বৃদ্ধিৰ হাৰ পার্সেন্টেজত ওলাব লাগে সো পার্সেন্টেজত যদি আমি ওলাব লাগে পার্সেন্টেজ চ্যাপ্টাৰত কৰিছো আপোনালোকে আই বটন ক্লিক কৰিলে পাই যাব সো হাৰ যেতিয়া আমি ওলাম তেতিয়া বৃদ্ধিৰ পৰিমাণটো আমি ওপৰত লিখো লবত আমি বৃদ্ধিৰ পৰিমাণটো লিখো সো বৃদ্ধিৰ পৰিমাণ আমাৰ ইয়াত কি হৈছে 9 l স্কয়াৰ ডিভাইডেড বাই 16 আৰু প্ৰথম অৱস্থাত আমাৰ কালি আছিল কিমান l স্কয়াৰ সো আমাৰ আগৰ কালিটো প্ৰথম কালিটো ইয়াত লিখিব লাগে সো ইয়াত প্ৰথম কালি আছিল l স্কয়াৰ আৰু বৃদ্ধি হৈছে ইমান সো এটো ইনটু আমি যদি এতিয়া 100 দি পেলাই মাল্টিপ্লাই কৰো তেতিয়া আমি কি পার্সেন্টেজত পাই যাম সো এই সংখ্যাটো এতিয়া আমাৰ কি হৈ যাব ইয়াৰ তলত মনে মনে এটা 1 ধৰিব পাৰিম সো আমাৰ ইয়াত হ'ব 9 l স্কয়াৰ ডিভাইডেড বাই 16 ইনটু আমাৰ কি হৈ যাব এটো উল্টা হৈ যাব 1/l স্কয়াৰ ইনটু হ'ব কি আমাৰ 100 সো l স্কয়াৰ কেনসেল ইয়াত আমাৰ 9 তলত 16 ত আমি কাটিব পাৰিম 4 দি পেলাই কাটিব পাৰিম 4 যাব 4 বাৰ আৰু 4 আমাৰ ইয়াত যাব 25 বাৰ সো আমাৰ ওপৰত হ'ব এটো যদি মাল্টিপ্লাই কৰো তেতিয়া ওপৰত আমি পাম 225 আৰু তলত হ'ব আমাৰ 4 সো এটো যদি আমি হৰণ কৰো তেতিয়া পাম 56.25 সো আমাৰ অপচনখন হ'ব 56.25% এটো হ'ব আমাৰ শুদ্ধ অপচন সো আমাৰ পিছৰ প্ৰশ্নখন আছে যদি দুটা বৰ্গৰ কালিৰ অনুপাত 9:1 হয় তেন্তে হিহতৰ পৰিসীমাৰ অনুপাত ওলাব লাগে দুটা বৰ্গৰ কথা কৈ আছে আমি যদি ধৰো এটা বৰ্গৰ বাহুৰ দিক a আৰু আনটো বৰ্গৰ বাহুৰ দিক b তেতিয়া আমি কি পাম যে বৰ্গৰ কালি দুটা বৰ্গৰ কালিৰ অনুপাত কি হ'ব তেতিয়া আমাৰ কালিৰ অনুপাত আমি পাম সো কালিৰ অনুপাত আমাৰ হৈ যাব কালি আমি জানো কি যে বাহু স্কয়াৰ সো এটো হ'ব বাহু স্কয়াৰ আৰু আনটো বৰ্গৰ বাহু স্কয়াৰ আমি এটো পাই যাম a স্কয়াৰ বাই b স্কয়াৰ সো এটো আমাক কিমান দি আছে 9/1 সো এই 9/1 ক আমি কেনেকৈ লিখিব পাৰো যে 3/1 হোল স্কয়াৰ এটো আমি এনেকৈ লিখিব পাৰো কাৰণ 3 3 গুণ 9 1 1 গুণ 1 হয় সো দ্যাট মিন্স আমি কি পালো ইয়াৰ পৰা আমি কি পাম যে a/b ইজ ইকুৱেল টু আমি কি 3/1 হিচাপে লিখিব পাৰো সো এতিয়া আমাক কি কৈছে যে হিহতৰ পৰিসীমাৰ অনুপাত ওলাব লাগে সো আমি বৰ্গৰ পৰিসীমা আমি জানো কি যে যেতিয়া আমি পৰিসীমা ওলাও তেতিয়া আমি 4 দি পেলাই পূৰণ কৰিব লাগে সো পৰিসীমাৰ অনুপাত আমি যদি ইয়াত ওলাব যাও তেতিয়া আমি কি কৰিম যে 4 * a ডিভাইডেড বাই 4 * b হ'ব লাগিব কাৰণ এটা বাহুৰ দিকে আমি a বুলি ধৰিছিলো আনটো বৰ্গৰ বাহু আমি b বুলি ধৰিছিলো সো 4a ডিভাইডেড বাই 4b এটো হ'ব পৰিসীমাৰ অনুপাত সো ইয়াত আমি কি 4 আৰু 4 কেনসেল হলে কি থাকিব a/b এ থাকিব সো a/b এর ভ্যালু আমি আগতে পাইছো 3/1 সো আমাৰ অনুপাতটো হৈ যাব কি 3/1 সো প্ৰশ্নখিনি দেখাত জটিল লাগিলেও আমি সিৰিয়ালি যদি কৰি যাও তেতিয়া আমাৰ কাৰণে সহজ হৈ যায় সো ইয়াত অপচনখন হ'ব 3:1 আমাৰ পিছৰ প্ৰশ্নখন আছে যদি এটা ৰম্বাসৰ কালি 15 সেন্টিমিটাৰ স্কয়াৰ হয় আৰু এটা কৰ্ণৰ দিক 5 সেন্টিমিটাৰ হয় তেন্তে আনটো কৰ্ণৰ দিক আমাৰ কিমান হ'ব এটো আমি সো আমি ৰম্বাসৰ কালি কি জানো হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল এটো আমি ফৰ্মুলা জানো সো কালি আমাক কিমান দি আছে কালি দি আছে আমাৰ 15 আৰু আমাক এটা কৰ্ণৰ দিক দি আছে এটা কৰ্ণৰ দিক হৈ আছে 5 সেন্টিমিটাৰ
সো আনটো কৰ্ণৰ আমাৰ দিক ওলাব লাগে সো আনটো কৰ্ণৰ দিক আমি লিখিলো এনেকৈ আনটো কৰ্ণৰ দিক আমাৰ এইটো ওলাব লাগে সো আমি ইয়াত কি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম সো ক্ৰছ মাল্টিপ্লাই কৰিলে 2 এফালে আহিব আৰু 5 তলত যাবগে সো ওপৰত হৈ যাব আমাৰ 30 তলত আহি যাব 5 সো এটুক যদি আমি কাটিও 5 30 ত যাবগে এবাৰ 6 বাৰ গতিকে 6 সেন্টিমিটাৰ হৈ যাব কি আমাৰ আনটো কৰ্ণৰ দিক সো ইয়াত শুদ্ধ অপচন হ'ব আমাৰ 6 সেন্টিমিটাৰ সো এটো হ'ব আমাৰ আনটো কৰ্ণৰ দিক সো আমাৰ পিছৰ প্ৰশ্নখন আছে যদি এটা ৰম্বাসৰ কালি 144 সেন্টিমিটাৰ হয় আৰু এটা কৰ্ণৰ দিক আনটো কৰ্ণৰ দুগুণ হয় আমি কৰ্ণ দুটাৰ দিক উলিয়াব লাগে সো আমি ইয়াত ধৰি লব এটা কৰ্ণৰ দিক x তেতিয়া আমাৰ আনটো কৰ্ণৰ দিক কি হ'ব যে 2x এটো আমাক দিয়া আছে যে এটা কৰ্ণৰ দিক আনটো কৰ্ণৰ দুগুণ হয় সো আমি আগতে পাইছো যে লম্বাসৰ আমাৰ কালি কি হয় যে আমাৰ হাফ ইনটু আমাৰ কৰ্ণ যি কৰ্ণ দুডালৰ দিগৰ পূৰণফল হয় সো কৰ্ণ দুডালৰ দিগৰ আমাৰ কি হয় পূৰণফল হয় সো আমি ইয়াত এই বেলুখিনি যদি আমি পুট কৰো সো কালি আমাক দিয়া আছে 144 সেন্টিমিটাৰ স্কয়াৰ এটো আমাক কালি দিয়া আছে ইনটু হাফ ইনটু সো এটা কৰ্ণ আমি কি পালো x আনটো কৰ্ণ আমি কি পালো 2x সো এইখিনি আমি এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম সো 2 যদি আমাৰ এইফালে আহি যায় 2 আৰু 2 ইয়াতে আমি কেনসেল কৰিব পাৰিম সো 2 কেনসেল হলে আমাৰ কিমান থাকিব 144 ইজ ইকুৱেল টু আমাৰ এইফালে হ'ব x স্কয়াৰ সো 144 ক আমি 12 স্কয়াৰ হিচাপে লিখিব পাৰো সো আমি এতিয়া কি পাই যাম x ইজ ইকুৱেল টু আমাৰ কি হৈ যাব 12 সো x যদি আমাৰ 12 হৈ যায় সো এটা কৰ্ণৰ দিক আমাৰ কিমান হৈ যাব 12 সেন্টিমিটাৰ আৰু আনটো কৰ্ণৰ দিক হৈ যাব 12 দুয়ে আমাৰ কি হ'ব 24 সেন্টিমিটাৰ সো আমাৰ ইয়াত শুদ্ধ অপচনখন হ'ব অপচন বি 12 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ সো আমাৰ পিছৰ প্ৰশ্নখন আছে এটা ত্ৰিভুজৰ বাহুকেইটাৰ দিক ক্ৰমে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ আমাৰ কালি ওলাব লাগে সো আমি ফৰ্মুলা জানো কি যে তিনটা বাহু যদি আমাক দিয়া থাকে তেতিয়া আমি প্ৰথমতে s উলিয়াও সো s হ'ব আমাৰ a + b + c/2 আৰু কালি হ'ব আমাৰ এটো সো এটো আমি ইয়াত আমি ভ্যালুখিনি যদি পুট কৰি দিও সো আমাক ইয়াত 3 তাৰ পিছত 4 তাৰ পিছত 5 ডিভাইডেড বাই আমাৰ 2 হৈ যাব সো হোৱাৰ লগে লগে 5 4 9 9 3 12 সো 12 বাই 2 আমাৰ কিমান হ'ব 6 সো আমি কালি কিমান পাম তেতিয়া সো আমি ইয়াত ভ্যালুখিনি আকৌ পুট কৰি দিও ইয়াত হৈ যাব 6 তাৰ পিছত 6 - a আছিল আমাৰ 3 6 - 3 হৈ যাব কিমান আমাৰ 3 তাৰ পিছত ইনটু 6 - b আছিল আমাৰ 4 তো 6 - 4 হৈ যাব 2 ইনটু তাৰ পিছত s - 6 অৰ্থাৎ 6 - 5 ইনটু হৈ যাব কি আমাৰ 1 সো এই গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰো 6 3 18 18 2 কিমান হ'ব আমাৰ 36 সো তাৰ মানে আমি √36 মানে কি পালো 6 সো আমাৰ ত্ৰিভুজটোৰ কালি কিমান হ'ব 6 সো আমাৰ পিছৰ প্ৰশ্নখন আছে এটা সমবাহু ত্ৰিভুজৰ কালি 24√3 হলে ইয়াৰ পৰিসীমা হ'ব এটো সো আমি সমবাহু ত্ৰিভুজৰ ফৰ্মুলাখন সো সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাখন হৈছে যে √3/4 ইনটু বাহু স্কয়াৰ সো আমাক ইয়াত কালি দিয়া আছে সো কালি দিয়া আছে 24√3 আৰু আমাৰ কি ইয়াৰ পৰিসীমা লব লাগে সো ইয়াৰ পৰা আমি বাহু লাই লব পাৰিম সো √3/4 ইনটু আমাৰ বাহু হোল স্কয়াৰ সো এই √3 আমাৰ কেনসেল হৈ যাব কেনসেল হোৱাৰ পিছত 24 ৰ লগত আমাৰ 4 মাল্টিপ্লাই হৈ যাব সো 24 ৰ লগত যদি আমি 4 মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাম 96 সো 96 ইকুৱেল আমাৰ কি হৈ যাব বাহু স্কয়াৰ সো 96 ক আমি 16 * 6 লিখিব পাৰো ইজ ইকুৱেল টু বাহু স্কয়াৰ সো তাৰ পিছত যদি আমি বাহু এইফালে ৰাখো আৰু এইফালে আমাৰ কি হৈ যাব √over হৈ যাব 16 * 6 সো 16 * 6 আমাৰ যদি √over হৈ যায় তেতিয়া আমি ভ্যালুটো কি পাম যে √16 মানে আমি জানো কি 4 সো আমাৰ therefore বাহু ইজ ইকুৱেল টু কি হৈ যাব 4√6 তো এটা বাহুৰ আমি দিক পাই যাম সো এটা বাহুৰ যদি দিক পাই যাও তেতিয়া আমাৰ পৰিসীমা কিমান হ'ব সো পৰিসীমা আমাৰ হ'ব কাৰণ সমবাহু ত্ৰিভুজৰ কথা কৈ আছে গতিকে আমাৰ 3 ৰ লগত আমি পূৰণ কৰিলে পাই যাম 3 * 4√6 সো 4 3 12 হ'ব 12√6 সো এটো অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ
সো পিছৰ প্ৰশ্নখন আছে এটা বৰ্গৰ পৰিসীমা 16x + 24 মিটাৰ হলে বৰ্গটোৰ কালি হ'ব যদি আমি বৰ্গৰ এটা বাহুৰ দিগ আমি ধৰি লওঁ l যদি এটা বাহুৰ দিগ আমি l বুলি ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব সো বৰ্গৰ পৰিসীমা আমি জানো 4l এটো ফৰ্মুলা হয় সো 4l = আমাৰ কিমান দিয়া আছে ইয়াত 16x + 24 সো তাৰ পৰা আমি l উলিয়াব পাৰিম l কেনেকৈ হ'ব যে আমাৰ 4 তলত আহি যাব সো l = 16x divided by 16x + 24 divided by 4 সো এটো যদি কৰো আমি তেতিয়া আমি কি পাম যে ইয়াত 4x প্লাস কি হৈ যাব 6 সো এতিয়া বৰ্গৰ আমাৰ কালি ওলাব দিছে সো বৰ্গৰ কালি আমি জানো কি কালি হলে আমাৰ l² হৈ যায় সো বৰ্গৰ কালি সো আমাৰ ইয়াত l আমি এটো পাইছো সো 4x + 6 হোল স্কয়াৰ সো অপচন কোন হ'ব অপচন ডি 4x + 6 l²। আমাৰ পিছৰ কোৱেশ্চনখন হৈছে এটা সাইকেলৰ চকাৰ ব্যাস 1.26 মিটাৰ চকাটো 500 বাৰ ঘূৰিলে কিমান দূৰ যাব সো আমাৰ চকাৰ ব্যাস দিয়া আছে সো আমি চকাৰ ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ ওলাই লম তাৰ পিছত আমি প্ৰবলেমটো কৰিম সো আমি জানো চকা এটাৰ আকাৰ বৃত্তৰ নিচিনা গতিকে ইয়াত চকাৰ ব্যাস দিয়া আছে 1.26 গতিকে ব্যাসাৰ্ধ হ'ব r = 1.26 divided by 2 আমি জানো ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা গতিকে আমি সৰল কৰিলে 0.6 সো চকাটো এবাৰ ঘূৰাৰ দূৰত্ব আমাৰ কি হ'ব এবাৰ এটা ৰাউন্ড যদি যিমান মাৰে সো এটা ৰাউন্ড যদি মাৰে তেতিয়া কি হ'ব আমাৰ চকাৰ পৰিসীমা আৰু পৰিসীমা আমি এটা বৃত্তৰ পৰিসীমা জানো 2πr সো ইয়াত 2 * π মানে আমি জানো 22/7 আৰু আমাৰ ইয়াত r আমি কিমান পাইছো 0.63 গতিকে 7 যদি 0.63 কাটো তেতিয়া 0.09 হ'ব সো এইকেইটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমাৰ হ'ব 3.96 মিটাৰ সো আমি কি পালো এবাৰ ঘূৰাৰ দূৰত্ব সো মোক কৈছে 500 বাৰ ঘূৰিলে কিমান দূৰ যাব সো আমি যদি এতিয়া 500 বাৰ ঘূৰোৱা হয় তেতিয়া 500 বাৰ ঘূৰালে আমাৰ দূৰত্ব যাব আমি 500 যদি মাল্টিপ্লাই কৰি দিও সো 500 * 3.96 মিটাৰ = আমাৰ হ'ব 1980 সো আমাৰ শুদ্ধ অপচনখন হ'ব 1980 মিটাৰ সো আমাৰ পিছৰ প্ৰশ্নখন আছে এখন সাইকেলৰ চকাৰ ব্যাস 7 বা 11 মিটাৰ হলে সাইকেলখনে 4 কিলোমিটাৰ বাৰ যাবলৈ কিমান ঘূৰিব লাগিব সো ইয়াতো আমাৰ চকাটোৰ ব্যাস দিয়া আছে সো ব্যাস দিয়া আছে আমাৰ 7 বা 11 মিটাৰ সো ব্যাস দিয়া থাকিলে আমি ব্যাসাৰ্ধ লাইব পাৰিম সো আমাৰ ব্যাসাৰ্ধ আমি কিমান পাম ব্যাসৰ আধা সো ব্যাসাৰ্ধ r = 7 by 11 into 2 সো আমাৰ কিমান হ'ব 7 by 22 মিটাৰ এইটো পালো আমি চকাটোৰ ব্যাসাৰ্ধ এতিয়া চকাটো এবাৰ ঘূৰালে আমাৰ যাব 2πr চকাটোৰ আমি আগতে পাইছো পৰিসীমাৰ মানটোৱে হ'ব এটো চকাটো এবাৰ ঘূৰালে যাব 2πr সো আমাৰ কি হ'ব 2 * 22/7 into r আমি পাইছো 7 by 22 গতিকে 22 কেনসেল 7 কেনসেল আমাৰ কি হ'ব 2 মিটাৰ এটো হ'ব চকাটো এবাৰ ঘূৰিলে যোৱা দূৰত্ব সো আমাৰ কি পালো এতিয়া যে 2 মিটাৰ যাবলৈ আমি ইয়াত 2 মিটাৰ পাইছিলো সো 2 মিটাৰ যাবলৈ চকাটো এবাৰ ঘূৰিব লাগে সো 1 মিটাৰ যাবলৈ আমাৰ চকাটো ঘূৰিব লাগিব 1/2 বাৰ সো আমাক ইয়াত দিছিলে কোৱেশ্চনখনত 4 কিলোমিটাৰ সো 4 কিলোমিটাৰ মানে আমি জানো কি 4000 মিটাৰ সো 4000 মিটাৰ যাবলৈ চকাটো ঘূৰাব লাগিব 1/2 into 4000 মিটাৰ সো আমাৰ 2 যাব ইয়াত দুবাৰ 2000 সো आंसर কি হ'ব আমাৰ 2000 মিটাৰ সো আমাৰ অপচনটো হ'ব অপচন ডি 2000 মিটাৰ আমাৰ পিছৰ কোৱেশ্চনখন হৈছে এটা জুইশলা বাকচৰ জোখ 4 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ * 3 সেন্টিমিটাৰ এনে 10টা বাকচৰ পেকেট এটাৰ আয়তন কিমান হ'ব আমাক আয়তন ওলাব লাগে অপচন হ'ব দিয়া আছে সো জুইশলাৰ বাকচটোৰ সাইজটো আমি কি জানো এটা আয়তীয় গণকৰ নিচিনা হয় কমপ্লিট গণক নহয় কাৰণ জুইশলাৰ বাকচটো এনেকা থাকে সো আমাৰ এনেকা হয় সো আয়তীয় গণকৰ নিচিনা হয়
সো আয়তীয় গণকৰ আয়তন আমি কি জানো যে আয়তীয় গণকৰ আয়তন হয় আমাৰ দৈৰ্ঘ্য ইনটু প্ৰস্থ ইনটু উচ্চতা গতিকে আমি এই তিনিটাৰ পূৰণফল যদি কৰি দিও তেতিয়া আমি কিমান পাম যে 24 সেন্টিমিটাৰ কিউব এটো হ'ব আমাৰ কি যে জুইহলা বাকচৰ আমাৰ আয়তন সো এটো পালো কি আমি এটা বাকচৰ আয়তন আমি এটো পালো সো আমাক ওলাব দিছে 10টা বাকচৰ আয়তন সো আমাক 10টা বাকচৰ আয়তন যদি ওলাও তেতিয়া 10 * 24 সো আমাৰ হৈ যাব কি 240 সেন্টিমিটাৰ কিউব সো শুদ্ধ অপচনখন হ'ব অপচন বি সো আমাৰ পিছৰ প্ৰশ্নখন আছে এটা আয়তীয় গণক এটাৰ টেংকিৰ দিক 6 মিটাৰ প্ৰস্থ 5 মিটাৰ আৰু গভীৰতা 3 মিটাৰ টেংকিটোত কিমান লিটাৰ পানী ধৰিব সো অপচন দিয়া আছে সো ইয়াৰ কাৰণে আমি আগতে কি উলিয়াম আমি আগতে আয়তন উলিয়াম আৰু তাৰ পিছত আমি কি পাম যে আয়তনটোক আমি মিটাৰ কিউবত পাম আৰু আমি 1 মিটাৰ কিউব মানে কি আমি লিটাৰ পাম 1 মিটাৰ কিউব = 1000 লিটাৰ সো তাৰ পৰা আমি কি সো কিমান মিটাৰ কিউব হয় তাৰ পৰা আমি টোটাল লিটাৰটো আমি উলিয়াব পাৰিম সো আমি আগতে আয়তীয় গণকৰ আয়তনটো আমি উলাই লওঁ সো আয়তীয় গণকৰ আমাৰ আয়তন হ'ব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা যদি আমি কৰি পেলাও তেতিয়া আমি পাই যাম সো আমাৰ ইয়াত হ'ব 6 মিটাৰ ইনটু 5 মিটাৰ ইনটু 3 মিটাৰ 6 5 30 30 ইনটু 3 আমাৰ কিমান হৈ যাব 90 মিটাৰ কিউব সো আমি জানো 1 মিটাৰ কিউব ইজ ইকুৱেল টু আমাৰ কি হয় 1000 লিটাৰ সো 90 মিটাৰ কিউব আমাৰ কি হ'ব যে 90 ইনটু 1000 সো আমাৰ কিমান হ'ব ইমান লিটাৰ হ'ব সো আমাৰ 90000 লিটাৰ আমাৰ হৈ যাব সো এটো হ'ব অপচন বি টু হ'ব আমাৰ 90000 লিটাৰ সো আমাৰ পিছৰ প্ৰশ্নখন আছে 8 মিটাৰ দিক 5 মিটাৰ প্ৰস্থ আৰু 3 মিটাৰ গভীৰ এটা আয়তীয় গণক আকাৰৰ গাত এটা খান্দিবলৈ কিমান খৰচ পৰিব যদিহে প্ৰতি ঘনমিটাৰ খান্দুতে 30 টকা লাগে সো আমি ইয়াত কি কৰিম আকৌ আমি গণকটোৰ আয়তন উলিয়াম সো আয়তন উলিয়াৰ লগে লগে আমি মিটাৰ কিউবত পাম সো 1 মিটাৰ কিউব আমাক 30 টকা দিয়া আছে গতিকে কিমান মিটাৰ কিউব হয় তাৰ লগত যদি আমি মাল্টিপ্লাই কৰো সো আমি পাই যাম সো বেসিক্যালি আমি ইয়াতো আকৌ আয়তন উলিয়াম সো গণকৰ আয়তন হয় দিক প্ৰস্থ আৰু উচ্চতা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমি পাই যাম সো এইখিনি যদি আমি ইয়াত মাল্টিপ্লাই কৰো তেতিয়া হ'ব 5 * 40 আৰু 3 আমাৰ হ'ব 120 মিটাৰ কিউব সো আমাক প্ৰশ্নখনত দিয়া আছে যে প্ৰতি ঘনমিটাৰ খান্দুতে 30 টকা খৰচ হয় সো 1 মিটাৰ কিউব খান্দুতে খৰচ হ'ব আমাৰ কিমান 1 মিটাৰ কিউব খান্দুতে আমাৰ খৰচ হয় 30 টকা সো 120 মিটাৰ কিউব আমাৰ খান্দুতে খৰচ হ'ব 30 * 120 সো আমাৰ হৈ যাব 12 3 36 সো 3600 সো ইমান টকা আমাৰ হ'ব সো আমাৰ পিছৰ প্ৰশ্নখন আছে দুটা সিলিন্ডাৰৰ ব্যাসাৰ্ধৰ অনুপাত 2:3 আৰু হিহতৰ উচ্চতাৰ অনুপাত 5:3 তেতিয়া হিহতৰ আয়তন হ'ব 4:9 9:4 আৰু এইটো এইকেইটা হৈছে অপচন সো আমি ইয়াতে ধৰি ল'ব লাগিব যে ধৰু এটা প্ৰথম সিলিন্ডাৰ ধৰু আমাৰ প্ৰথম সিলিন্ডাৰৰ ব্যাসাৰ্ধ r1 = 2x যদি হয় তেতিয়া আমাৰ দ্বিতীয় হ'ব সো দ্বিতীয় সিলিন্ডাৰৰ ব্যাসাৰ্ধ আমাৰ কি হ'ব r2 কি হ'ব আমাৰ 3x কাৰণ আমাৰ 2:3 অনুপাতত আছে তেনেকৈ যদি আমি প্ৰথম সিলিন্ডাৰৰ আমি উচ্চতা যদি h1 হয় উচ্চতা h1 যদি আমি 5x বুলি ধৰো তেতিয়া আমাৰ সেকেন্ড দ্বিতীয় সিলিন্ডাৰৰ আমাৰ উচ্চতা h2 = কি হ'ব 3x কাৰণ এটো অনুপাতত আছে এই দুটাৰ অনুপাত ললে আমি 5:3 পাম আকৌ ব্যাসাৰ্ধৰ অনুপাত ললে আমি 2:3 পাম x কেনসেল হৈ যাব সো এতিয়া আমাৰ হিহতৰ আয়তনৰ অনুপাত উলাব লাগে তো সিলিন্ডাৰৰ আয়তনৰ ফৰ্মুলাটো হৈছে হেতু আমি জানো আয়তনৰ ফৰ্মুলাটো হৈছে পাই r² h সো প্ৰথম আৰু সেকেন্ড দুটা সিলিন্ডাৰৰ যদি আমি ইয়াত অনুপাত উলাও আয়তনৰ অনুপাত যদি আমি ইয়াত লওঁ সো ওপৰত আমাৰ প্ৰথম সিলিন্ডাৰৰ আয়তন হ'ব আৰু তলত আমাৰ দ্বিতীয় সিলিন্ডাৰৰ আয়তন হ'ব সো ওপৰৰ কাৰণে আমাৰ কি হ'ব পাই r1² h1 তলত হ'ব
পাই r2 স্কয়াৰ h2 এটো প্ৰথমটোৰ কাৰণে হ'ব সো প্ৰথমটোৰ কাৰণে আমি কি পাম r1 আমাৰ কিমান আছে 2x সো 2x হোল স্কয়াৰ আৰু h1 আমি 5x ধৰিছো তেনেকৈ আমি দ্বিতীয়টোৰ কাৰণে আমাৰ কি হ'ব r2 স্কয়াৰ r2 হৈছে আমাৰ 3x হোল স্কয়াৰ h2 হৈছে আমাৰ কি 3x সো এতিয়া আমি এইখিনিক সিম্পলিফাই কৰিব লাগে সো পাই আমাৰ কেনসেল হৈ যাব x ইয়াত x স্কয়াৰ x কেনসেল হৈ যাব সো ইয়াত হ'ব কি 2 2 4 ইনটু 5 আৰু ইয়াত হ'ব আমাৰ কি 3 3 9 ইনটু আমাৰ 3 সো এইখিনিয়ে থাকিব সো আমাৰ ইয়াত হ'ব কি ওপৰত হ'ব 20 আৰু তলত হ'ব কি 27 সো 20:27 এইটো হ'ব আমাৰ শুদ্ধ অপচন সো অপচনটো হৈ যাব অপচন সি 20:27 সো আমাৰ পিছৰ প্ৰশ্নখন আছে 9 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48 পাই সেন্টিমিটাৰ হলে ইয়াৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰিব লাগে ভূমিৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে সো আমাৰ ইয়াত কি কৰিব লাগিব আমাৰ আয়তন দিয়া আছে ব্যাসাৰ্ধ সো আমি আয়তনৰ ফৰ্মুলাখন ইয়াত পুট কৰিলে পাই যাম সো আমাৰ যত শংকুৰ উচ্চতা আমাৰ দিয়া আছে 9 সেন্টিমিটাৰ দ্যাট মিন্স আমাৰ এই উচ্চতা আমাৰ 9 সেন্টিমিটাৰ দিয়া আছে আৰু আমি r ওলাব লাগে আৰু আমাৰ আয়তন দিয়া আছে সো শংকুৰ আয়তন আমাক ইয়াত দিয়া আছে 48 পাই সো আয়তনৰ ফৰ্মুলাটো আমি কি জানো যে 1/3 পাই r স্কয়াৰ h এটো আমি জানো সো ইয়াত আমি 48 পাই লিখিলো আৰু ইয়াত আয়তনৰ ফৰ্মুলাটো লিখিলো এবাৰ যদি আমি ভ্যালুটো পুট কৰো তেতিয়া 1/3 লিখিলো এই পাই ইয়াত আছে আকৌ ইয়াত পাই কেনসেল হৈ যাব r আমাক দিয়া আছে r আমাৰ ওলাব লাগে r স্কয়াৰ h আমাক দিয়া আছে 9 সেন্টিমিটাৰ উচ্চতাটো আমাক কিমান দিয়া আছে 9 সেন্টিমিটাৰ এটো দিয়া আছে সো আমি ইয়াত 9 সেন্টিমিটাৰ লিখিলো ইজ ইকুৱেল টু 48 3 9 3 বাৰ যাব সো এফালে আমাৰ থাকিব r স্কয়াৰ আৰু 3 টো এফালে আমাৰ তলত আহি যাব সো 48 ডিভাইডেড বাই 3 সো আমি r ৰ ভ্যালু কি পাম 4 অৰ্থাৎ আমাৰ ব্যাসাৰ্ধ কিমান হ'ব 4 সো আমাৰ শেষৰ প্ৰশ্নখন হৈছে এটা গোলকৰ আয়তন নিৰ্ণয় কৰা যাৰ ব্যাসাৰ্ধ হৈছে 7 সেন্টিমিটাৰ সো আমাৰ ইয়াৰ গোলকৰ আয়তন নিৰ্ণয় কৰিব লাগে সো গোলকৰ আয়তনৰ ফৰ্মুলাখন আমি জানো 4/3 পাই r কিউব r হৈছে ব্যাসাৰ্ধ আমাৰ ব্যাসাৰ্ধৰ মান দিয়া আছে 7 সেন্টিমিটাৰ সো r কিউব আছে সো আমি 4/3 পাই 22/7 আৰু r তিনিটা লিখিলো r কিউব হৈ আছে আৰু ইয়াত 7 আৰু 7 কেনসেল কৰি দিলে আৰু ওপৰত যদি আমি মাল্টিপ্লাই কৰো তেতিয়া 4312 পাও আৰু তলত থাকিব 3 সো এটো হৰণ কৰাৰ পিছত আমাৰ কি হ'ব 1437 1/3 আশা কৰিছো আপোনালোকে ভিডিওখনত সমাধান কৰাৰ প্ৰশ্নসমূহ বুজি পাইছে কিছুমান অংক বুজি নাপালে ভিডিওখন পুনৰাই চাব নিশ্চয় বুজি পাব আমাৰ ভিডিওখনে আপোনাক উপকৃত কৰিলে ভিডিওখন লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰি আপোনাৰ আপোনজনকো উপকৃত কৰিব বুলি আশা ৰাখি আজিলৈ সামৰিছো ধন্যবাদ